নিজক মানুহ বুলি পৰিচয় দিব লাজ লগা হ'ল। পাৰে কেনেকুৱাকৈ আপোনালোকে? সেই কুকুৰটোক এনেকুৱাকৈ বান্ধি কুকুৰ বুলি আপোনালোকে পশু বুলি এনেকুৱাকৈ অত্যাচাৰ কৰিব পাৰেনে? এনেকুৱাকৈ বান্ধি ঘৰিয়ালৰ সন্মুখত দিছে। চাওক, আচলতে এই মানুহৰ নামত এইবিলাক কুকুৰ মুঠতে এই সঁচা কথা, মেকুৰীৰ পেটত মেকুৰী জন্ম হয়, কুকুৰৰ পেটত কুকুৰ জন্ম হয়, কিন্তু মানুহৰ পেটত কেনেকুৱাকৈ সাপতকৈ বিষ থকা মানুহ এই পৃথিৱীখনত ইমান নিকৃষ্ট মানুহ কেনেকুৱাকৈ জন্ম হয় মই ভাবি নাপাওঁ। সঁচা কথা, মানুহতকৈ নিকৃষ্ট প্ৰাণী একো নাই। মানুহে স্বাৰ্থৰ কাৰণে কি কৰিব নোৱাৰে। এই কুকুৰটোক এনেকুৱাকৈ বান্ধি থৈছে আৰু সিহঁতে ব্যস্ত। চাওক সিহঁতৰ শব্দ, সিহঁতে ব্যস্ত কেমেৰা লৈ। আচলতে কি জানে, তহঁতে মানুহৰ নামত কলংক। তহঁতৰ নিচিনা মানুহ থকাতকৈ নথকাই ভাল। তহঁতেই বিচাৰ কৰিব, সকলোৰে বিচাৰ আছে, তহঁতেও বিচাৰ দিব লাগিব। আচলতে তহঁতৰ নিচিনা মানুহ বহুত কম আছে পৃথিৱীখনতহে।